আৰম্ভ কৰাৰ আগতে মানে মোৰ অলপ টেনশ্যন হৈ আছিলে কাৰণ আমাৰ পইচা নাই তেতিয়া 0 বাজেট ই নাথাকা হ'লে মানে এখন বেকাৰী শ্বপ নহ'ল হয় মানে এখন কিবা চাহৰ গুমটি চুমটি তাই একদম ৰেডি একদম কৰিম একদম ফালি দিম বোলে এনেকৈ ক'লে তাই ফালি দিব বোলে তাই মোৰ গাড়ীখন লৈ মই আনিব যাই দেখোঁ সিহঁতৰ ৰুমৰ সন্মুখত এই পানী পুৰা মই ৰৈ আছো অলপ দেৰি এতিয়া যাওঁ কেনেকৈ যিগৰাকী মানে বেকাৰী শ্বপৰ কেচিয়াৰ তেওঁক মাতি দিছোঁ তেওঁ নিজৰ বাইক লৈ আহিছে চৰকাৰে তো সুবিধা কৰি দিছে ফ্লাইঅভাৰ বনাই যায় মানে ফ্লাইঅভাৰটো বনাই গৈ আছে তো সেইটো আমাৰ কাৰণে সেইটো কিন্তু সুবিধা হ'ব চবতকে এবি ব্ৰিজৰ মাজমজিয়া কাপোৰ চেঞ্জ হৈ আছে নমস্কাৰ আজি আমি আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা বিষয়ত কথা পাতিবলৈ এই কথাটো হৈছে এই বিষয়টো হৈছে দ্য বেকাৰী শ্বপ আমি ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিলোঁ আমাৰ যিটো ষ্টুডিঅ' গ্ৰে ৰুমৰ আণ্ডাৰত আমি এখন শ্বৰ্ট ফিল্ম কৰিলোঁ তো মই ডিৰেকশ্যন কৰিছোঁ আৰু লিখিছোঁ মই নিজে তো এই শ্বৰ্ট ফিল্মখন একচুৱেলি মোৰ লগত এটা ঘটনা ঘটিছিলে এটা সৰু ইনচিডেণ্ট এটা হৈছিলে সেই ইনচিডেণ্টটো বেছ কৰি এই শ্বৰ্ট ফিল্মখন মই লিখিছোঁ আৰু তাৰপিছত ডিৰেকশ্যন কৰিছোঁ আৰু এক্টিঙো মই নিজেই কৰিছোঁ কাৰণ যিহেতু ষ্টৰিটো মোৰ লগত ঘটিছে গতিকে মই নিজে এক্টিং কৰিছোঁ তো মোৰ লগত মানে আৰম্ভণিৰ পৰাই আছিলে এই শ্বৰ্ট ফিল্মৰ ওপৰতে এয়া জাষ্টিন মালিক আমি বিকি বুলি মাতোঁ তো এই আৰম্ভণিৰ পৰাই আছে মানে ইয়াক কনচেপ্টটো কোৱাৰ পৰাই সি মোৰ লগত আছে সি মানে যেতিয়া কনচেপ্টটো কৈছোঁ লগালগ সি মানে ৰেডি হৈ গৈছে একদম কৰিব লাগে কৰিয়ে আৰু নেক্সট ডে পৰা শুট ষ্টাৰ্ট কৰি দিওঁ আৰু নেক্সট আমি লগালগ আৰম্ভ আৰু কিন্তু আৰম্ভ কৰাৰ আগতে মানে মোৰ অলপ টেনশ্যন হৈ আছিলে কাৰণ আমাৰ পইচা নাই তেতিয়া 0 বাজেট তো কেনেকৈ কৰোঁ তো মই ভাবিলোঁ ইয়াৰ তাত কেমেৰা এটা আছে আমাৰ প্লাটফৰ্ম হ'ল সেইটো তাত এটা কেমেৰা আছে তো সেইটো কাৰণে কি হ'ল আমি অলপ সাহস পালোঁ তেতিয়া আমি কি কৰিলোঁ মই গোটেই স্ক্ৰিপ্টটো ৰেডি কৰিলোঁ গোটেই স্ক্ৰিপ্টটো ৰেডি কৰিলোঁ তাৰপিছত এদিন ইয়াৰ লগত ওলাই গ'লোঁ আমি প্ৰথম ক'ত গৈছিলোঁ তাতে ৰাস্তাত গ'লোঁ গৈ মানে এটা ৰাস্তাৰ চিন আছে মানে লাইটৰ বাজেট নাই ক'ত আমি মানে ভাল লাইট এটা পাম ভাল লাইটৰ দৰকাৰ নহয় মানে য'তে লাইটৰ সুবিধা আছে যেন দেখিছোঁ তাতেই গৈ আমি মানে চিনটো মানে ডিজাইন কৰিছোঁ আৰু তাতে আমি চিনটো কৰিম তেনেকৈ ষ্ট্ৰীট লাইট থাকি যে মানে ৰাস্তাৰে আহি থকা চিন এটা আছে মানে আহি পিনে মই ফোনত কথা পাতোঁ স্কুটি চলাই আহি তো য'তে লাইটটো আছে তাৰ তলতে কৰিম আৰু চিনটো নেচাৰেল লাইট হৈ গ'ল আমি সেইটো ফাইনেল হৈ গ'ল তাৰপিছত মেইনলি এই বেকাৰী শ্বপ মানে যিহেতু বেকাৰী শ্বপৰে ঘটনা এটা আছে তো এখন বেকাৰী শ্বপ আমি ঠিক কৰিলোঁ তো তাতে গৈ আমি তাৰপিছত এইবিলাক চালোঁ ফ্ৰেম চেমবিলাক মই বুজাই দিলোঁ যে এনেকৈ কৰিম তো লাইটিংটো তাতে মানে কি তাতে লাইট আছে ধুনীয়া ইনাফ লাইট আছে তো সেইটো কাৰণে আমাৰ প্ৰব্লেম নহ'ল ন আমি এক্সট্ৰা লাইট একো ইউজে কৰা নাই বেকাৰীত নাই কৰা ইনডোৰৰ ঘৰত অকল লাইট ইউজ কৰা বাকী ক'তো লাইট ইউজ কৰা নাই তো সেনেকৈ আমাৰ ডিচাইড হ'ল তাৰপিছত আমি শ্বুটিং ডেট ফাইনেল কৰিলোঁ যে এইটো ডেটত আমি শ্বুটিং কৰিম তো সেইমতে কাম আৰম্ভ হ'ল তাৰপিছত মই বিকিক লৈ গোটেইখিনি হেৰি কৰিলোঁ ই নাথাকা হ'লে মানে সেইখন বেকাৰী শ্বপ নহ'ল হয় মানে এখন কিবা চাহৰ গুমটি চুমটি ই তাৰ কাৰণে হ'ল আৰু বস্তুটো মোৰ ষ্টৰিটোত মানে মোৰ এগৰাকী ৱাইফ থাকে ঠিক আছে চাগে মোৰ ৱাইফ আছিলে মানে তেতিয়া মানে ৱাইফ মোৰ প্ৰেগনেণ্ট আছিলে তো প্ৰেগনেণ্ট থকা সময় এইটো ষ্টৰিটো তো মোৰ এগৰাকী ৱাইফ দৰকাৰ হৈছিলে তো মোৰ যিজনী অৰিজিনেল ৱাইফ দীপা তেওঁকে কৈছিলোঁ মই কৰিব নেকি কেৰেক্টাৰটো কিন্তু তেওঁ মানে অলপ তেনেকুৱা নহয় ৰিজাৰ্ভ হয় তেওঁ অলপ কৰিব বেয়া পালে মানে কাৰণ ক'লে যে তেওঁ এক্সপ্ৰেশ্যন নোলাব বস্তুটো বেয়া হৈ থাকিব গতিকে তেওঁ নকৰোঁ বুলি ক'লে বেলেগ কোনোবা এক্টৰ চাব দিলে যোনে এক্টিং কৰিব পাৰে তো মোৰ এজনী ফ্ৰেণ্ড আছিলে ৰিঞ্জু বুলি তাই এতিয়া বেহাৰবাৰী আউটপোষ্টত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিছে আৰু খুব ভাল এক্টিঙো কৰে ডান্সো খুব ভাল কৰে তো তাইক মই ক'লোঁ যে এনেকৈ এখন শ্বৰ্ট ফিল্ম কৰিম মই ষ্টৰিটো শুনোৱাৰ লগতে তাই একদম ৰেডি একদম কৰিম একদম ফালি দিম বুলি এনেকৈ ক'লে তাই ফালি দিব বোলে ঠিক আছে তেনেহ'লে তুমি তেনেহ'লে হেৰি কৰা কথা পাতা এদিন অফ লোৱা কোনোদিনাখন অফ ল'ব পৰা কোৱা তাইৰ সুবিধা মতে ডেটটো ঠিক কৰিলোঁ ঠিক কৰি আমি যাওঁ শ্বুটিং ফাইনেল কৰি দিলোঁ ডেট প্ৰথম দিনাখন এতিয়া মই ভাবিছিলোঁ এটা ঘৰত কৰিম মানে ঘৰৰ চিন আছিলোঁ এটা ঘৰ এটা চাই আছিলোঁ ঘৰটো
এতিয়া আকৌ ঘৰত পইচা দিব লাগিব ভাড়া ল'বলৈ পইচা নাই নহয় বাজেট নাই 0 বাজেট -0 বাজেট তাৰপিছত মই ৱাইফকো সুধিলোঁ দীপাক যে ঘৰতে মই কৰোঁ নেকি কিবা দিগদাৰ হ'ব নেকি নাই কিয় কৰোঁ দিগদাৰ হ'ব নে মইতো ভালেই পালোঁ আৰু মোৰ ঘৰতে নিজৰ য'ত আমি ভাড়া আছোঁ তাতে আমি ফাইনেল কৰিম তাৰপিছত প্ৰথম দিনা আমি মানে বিকিও যিহেতু আগতে সি এনেকৈ শ্বৰ্ট ফিল্মৰ কাম কৰা নাই ফাৰ্ষ্ট টাইম কৰি আছে তো সি মানে অকণমান জানক বুলি মই ফাৰ্ষ্ট দিনা মানে এজন প্ৰফেশ্যনেল কেমেৰামেন DOP যিজন আমাৰ মেইন DOP বিপুল দাস মিৰ্জা প্ৰথম দিনা তাক ল'লোঁ আমি সেইদিনা ঘৰতে কৰিলোঁ সেইদিনা সি মানে আৰু লাইটৰ দুজন ল'ৰা আনিলে তাৰ লগত মোৰ কি এটা হেৰি আছে বণ্ডিং আছে মানে তাৰ লগত পইচা ইমান প্ৰব্লেম নাই তাৰ লগত মই মানে মিলাই জুলাই কৰি মানে ইনষ্টলমেণ্টত লগত পইচা দিয়ে যাওঁ মানে সি EMI চিষ্টেম তাক মলকে পইচা দি কৈছে হ'ব সি কৈছে হ'ব দিয়ক আপুনি মিলাই দি থাকিব আৰু টেনশ্যন নাই তো সেনেকৈ সেইটো সি সাহসটো দিয়াৰ কাৰণে মই এদিনৰ কাৰণে জাষ্ট তাক মই হায়াৰ কৰিলোঁ তো সিও আহিল বিকিও থাকিলে সি BTS শ্বুট কৰিলে তেওঁ তাৰপিছত আমি ঘৰত গোটেইখিনি কৰি ল'লোঁ ভালেই ওলাল কাম ভালেই ওলাল কিন্তু সেইদিনাখন মোৰ কি হ'ল ৰাতিপুৱাৰ পৰা বতৰটো একদম পুৰা হেৰি হৈছিল ন পুৰা ডাৱৰীয়া হৈছিল বতৰটো ডাৱৰীয়া হৈ থকাৰ কাৰণে কি হ'ল টেনশ্যন হৈ থাকিলে ইপিনে লাইটৰ ইহঁত য'ত থাকে ৰাজগড় তাতে মানে অলপ বৰষুণ দিলে পানী হয় মই আনিব গ'লোঁ মোৰ গাড়ীখন লৈ মই আনিব যাই দেখোঁ সিহঁতৰ ৰুমৰ সন্মুখত এই পানী পুৰা মই ৰৈ আছোঁ অলপ দেৰি এতিয়া যাওঁ কেনেকৈ ভয় লাগিছে যাব তাৰপিছত মই সিহঁতক ফোন কৰিলোঁ ৰৈ থাকিলেতো নহ'ব ইপিনে তাৰপিছত মই ভাবিলোঁ আজি দিনটোত কিয় বৰষুণ দিব লগা হ'ল যে ভাল বতৰ হ'লে কাম কৰি ভাল লাগিলে তাৰপিছত সিহঁতক মই ফোন কৰি আছোঁ যে এটা কাম কৰোঁ গেটখন খুলি থৈ দিয়ে মই একদম পুৰা গাড়ী সোমাই দিম ভিতৰত নকা ৰৈ দিলে আৰু গাড়ীত পানী চানী সোমাই যাব ভয় লাগে তো সিহঁতে গেটখন খুলি দিয়ে লগালগ সিহঁতৰ কেম্পাছত সোমাই কেম্পাছত পানী সোমোৱা নাই তাৰপিছত কেম্পাছ গাড়ী সোমাই দিলোঁ সোমাই দি গাড়ীখনটো সৰু গাড়ী ৱেগনাৰ ইমানটো বস্তু নলয় তথাপিও এটা ঠেচি যেনেকৈ সোমালে আৰু মানে হেৰি চেৰি নিজৰ গাতে লাইটো উঠাইছে থাৰ্মকল উঠাইছে চব উঠাইছে সেইপিনে এই বিপুল সিও মানে কি মানে সিও মোৰ অৱস্থা দেখি সি ক'লে মই স্কুটি লৈ যাই আছোঁ দিয়ক লগত এটা পিছপিনে বহাই লওঁ মই স্কুটি লৈ গৈছোঁ দিয়া ঠিক আছে দিয়া আহি থাক স্কুটি লৈ আহিব সি স্কুটি লৈ আহিবলৈ ৰেডি হ'ল আৰু এনেকৈ সাধাৰণতে নকৰেই সি সেইখিনি মানে হেৰি কৰিলে যে তাৰপিছত মানে এটা চাদৰ ওপৰত এটা চিন এটা আছিলে ফাৰ্ষ্ট চিনটো আমি চাদৰ ওপৰত কৰিলোঁ মানে বতৰটো ডাৱৰীয়া দেখি মোৰ মনটো অলপ মানে আপছেট হৈ আছিলে আৰু মানে কি নহ'ল আজি আজিয়ে বৰষুণ আহিলে কিন্তু মানে কি হয় যি হয় ভালৰ কাৰণে হয় বুলি যে কথা এটা কয় সেই যিটো মানে এটা মোক মানে চাহ খোৱা এটা চিন এটা আছে হাজবেণ্ড ৱাইফৰ সেইখিনি সময়ত ইমান ধুনীয়া এটা ৱেডাৰ হৈ আছিলে ডাৱৰীয়া বতৰ মই মানে একচুৱেলি তেনেকুৱা টাইপে এটা ফিল বিচাৰি আছিলোঁ এই নেচাৰে মানে এইটো চফ্ট লাইট কৰি দিছে বেলেগকে দৰকাৰে নাই মানে এইটো ইমান ধুনীয়া লাগিল মানে পিছত মানে বেলেগেও কৈছে চাই মানে ভাল লাগিছে বস্তুটো তো সেইটো মানে মই বিশ্বাস কৰোঁ যে যি হয় ভালৰ কাৰণে বুলি যে কয় সেইটো হয় কিন্তু কথাটো সঁচা তাৰপিছত তেনেকৈ কৰিলোঁ তাৰপিছত আমাৰ ঘৰৰ ভিতৰতো আছিলে কিবা কিবি এইবিলাক কৰিলোঁ আমাৰ মানে এটা হাজবেণ্ড ৱাইফৰ মানে অকণমান অলপমান হেৰি শ্বট এটা আছিলে মানে মণ্টা শ্বট কিছুমান আছিলে মানে এতিয়া ফুৰিব যোৱা অকণমান মানে প্ৰেগনেঞ্চিৰ টাইমত কি হয় মানে অলপ মুড চুইং হৈ থাকে ন আপছেট থাকে বা সেই কিবা খাব মন যায় তো ফুৰাব লৈ যাওঁ অৰিজিনেল ফুৰাব লৈ গৈছিলোঁ তো সেইখিনি বস্তু অকল মণ্টাজ টাইপৰ তাত ল'ব আছিলে তো আমি প্ৰথম ভাবিছিলোঁ হেৰিত যোৱা কথা এই যোৰাবাট নহয় তোমাৰ এই নাৰেংগীৰ ইপিনে যে এই কি আৰ্মি ইপিনে যোৰাবাটে হয় নেকি আচ্ছা সেইপিনে আমি যোৱা কথা আছিলে কিন্তু বৰষুণ যি হৈছিলে আগদিনাখন এই খবৰ ল'লে যিপিনে চিনাকি এই খবৰ ল'লে পানী তাৰপিছত নেক্সট আৰু ক'ত খুজিলোঁ চন্দ্ৰপুৰ ৰাস্তা খান্দি ধৰিছে সেইপিনেও যাব নোৱাৰিলোঁ তো নেক্সট ছেক্টৰ 1ৰ কথা ছেক্টৰ 1ৰ কথা ক'লে তেতিয়া আমি ছেক্টৰ 1ত গুচি গ'লোঁ ছেক্টৰ 1ত কৰাৰ ইমান এটা ইচ্ছা আছে কাৰণ তাতে অলৰেডি বহুতে তাতে কৰি থাকে শ্বুটিং মানে কমন টাইপ হৈছে অপশ্যন নাছিলে এতিয়া সেইটা কৰিবই লাগে তো উপায় আমি তালৈ গুচি গ'লোঁ কিন্তু ভালে পালোঁ বেয়া নাপালোঁ যিকেইটা শ্বট আছিলে সেইখিনি শ্বটকেইটা ল'লোঁ ধুনীয়া হ'ল তেতিয়া আকৌ অলপমান মানুহ বাঢ়িল নহয় মানে গাড়ীখন মোৰতো সৰু 5 ষ্টাৰে হয় এটা মানুহ বাঢ়িল তাৰমানে আহোঁতে আকৌ যিকেইটা মানুহ আছিলে আকৌ তেতিয়া যাব সময়ত আকৌ মোৰ যিগৰাকী ৱাইফ হৈছে ৰিঞ্জু তাইকো লৈ যাবলগীয়া হ'ল তো এটা মানুহৰ এক্সট্ৰা আহি গ'ল
তাৰপৰা সেই কেমেৰামেন বিপুলে আৰু স্কুটি দুই কেমেৰামেনে স্কুটি লৈ আকৌ তালৈ স্কুটি মাৰি মাৰি গৈছে আৰু তাৰপিছত আমি গ'লো গৈ পিনে আৰু সেইখিনি কৰি মেলি আহিলোঁ আমাৰ ৰাতিলৈ হ'ল শ্বুটিং আমাৰ শ্বুটিং হৈ গ'ল তো নেক্সট সেই এদিনতে হ'ল মানে অকণমান কাম হৈছে আৰু সেইদিনাখন আমাৰ মানে এদিনত কিমান হ'ব বেছি কামটো নহয় অলপমান হ'ল তাৰপিছত বাকী আছিলে বেকাৰী শ্বপত কৰিব আছিলে তাৰপিছত এটা অফিচত শ্বুটিং কৰিব আছিলে ষ্টুডিঅ' মানে শ্বুটিং কিবা আছিলে ষ্টুডিঅ'ত মানে এডিটিং লাগে মই যিহেতু এডিটৰতে হেৰিটো দেখাইছোঁ ন মই এডিটিং কৰি থকাৰ কাৰণে দেখাব আছিলে তো কি হ'ল আমি একদম সেই শ্বটো মানে ইনষ্ট্ৰুমেণ্টত লৈছোঁ মানে যেতিয়াখানে সুবিধা হয় মই আমাৰতো আহি যায় কেমেৰা লৈ আহি যোৱা সিও মানে কোনোদিন না নকৰে সি মানে ক'লে গৈ আছোঁ ৰেডি মানে ক'লে সি আহিয়ে যায় মানে কোনোদিন এনেকৈ নাই মই আজি নোৱাৰিম এনেকৈ নকয় কোনোদিন সি যেতিয়াখানে কয় এইটো আজি আহিছে আজি কৰিম এই এটা শ্বট ল'বৰ কাৰণেও কোনোবা দিনা আহিছে সি মোৰ কিবা এটা মনত পৰিছে এটা এনেকুৱা শ্বট ল'ব যে সেই এটা শ্বট ল'বৰ কাৰণেও সি আকৌ দৌৰি আহিছে কেমেৰা লৈ সেনেকৈ মানে আমি এইখন কৰি উঠিলোঁ বেকাৰী শ্বপখন এতিয়া বিকিয়ে ক'ব তাৰ এক্সপিৰিয়েঞ্চটো মানে কেনেকুৱা লাগিল এইখন কৰি ভাল হওক বেয়া হওক কিবা শিকিলে নে নিশিকিলে এটা এনেই কোৱাচোন তুমি কেনেকুৱা তুমি পালা বস্তুটো কৰি যিহেতু মোৰ ইণ্টাৰেষ্ট আছে এইবোৰতে তো মই ফাৰ্ষ্ট কৰি আছো আগতে একো কৰা নাই এনেকুৱা পিভিটিয়া গুৱাহাটীৰ পৰা পাছত দেই মানে সেই এডিটিঙো কৰে আৰু কেমেৰাৰ কামো কৰে চব মানে গোটেই তাতে এনেকৈ পেকেজ হিচাপে শিকায় ন এডিটিং মোৰ লগত এডিটিঙৰ বহুত এটা প্ৰজেক্ট কৰিছে কিন্তু শ্বুটিং এইটো ফাৰ্ষ্ট টাইম ইয়াৰ আগতে আমি এই ওমেন্স ডে এটা প্ৰগ্ৰেম বনাইছিলোঁ ন পডকাষ্ট নহয় ওমেন্স ডে এটা মানে হেৰি আৰু ইনস্পিৰেশ্যন ভিডিঅ' এটা তাৰে ভিডিঅ' ই কৰিছিলে কেমেৰা এই জাহ্নবীৰ এটা হেৰি আছিলে মোৰ ভণ্টিও এটা ডিজাইনাৰ জাহ্নবী তো তাইৰ কাৰণে এটা ভিডিঅ' বনাইছিলোঁ তো নেক্সট এইটো শ্বৰ্ট ফিল্ম কিন্তু এডিটিঙৰ বহুত প্ৰজেক্ট সি মোৰ লগত কৰিছে এতিয়ালৈকে কোৱা তো এক্সপিৰিয়েঞ্চটো বহুতে একদম মোৰ কাৰণে এটা ফাৰ্ষ্ট মই নাৰ্ভাছ হৈ আছিলোঁ কি যদি এইটো কম কি কৰিম তাৰপিছত আহিলোঁ ইয়াতে ফাৰ্ষ্ট দিনাতো আপুনি যিহেতু ক'লে আৰু কি দাদা এজন থাকিব একো নাই মই চালোঁ কি কেনেকৈ কৰে সেইকাৰণে মই কৈছিলোঁ যে তুমি চাই লোৱা বস্তুবিলাক মই এই কৰাটো কিনে বহুত বস্তু শিকিলোঁ আৰু তাৰপিছত লাহে লাহে নিজে ষ্টাৰ্ট কৰিলোঁ সেইটো ভাল লাগি গ'ল এতিয়াতো মই ৰূপকৰ্তাক কৈ আছোঁ কি আৰু কৰক আৰু আনক আৰু ষ্টৰি আনক ট্ৰাই কৰি থাকক এনেকুৱা কৰি থাকিলে আপগ্ৰেড হৈ যাব পাৰে এতিয়া সি কৈ থাকে এতিয়া মোক সি নিজেও কিবা মাজতে কনচেপ্ট দি থাকে মাজে মাজে এনেকুৱা এটা কৰিলে কেনেকুৱা লাগিব তো ভাবি আছোঁ আমি প্লেনিং কৰিছোঁ কিবা কিবি চাওঁ কি হয় তাৰপিছত এতিয়া আমাৰ বেকাৰী শ্বপখন আমাৰ এতিয়া ফাইনেল হৈ গ'ল মই একচুৱেলি বেকাৰী শ্বপখন একচুৱেলি আমাৰ যিটো ষ্টুডিঅ' ৰুমৰ এটা ইউটিউব চেনেল মই খুলিছোঁ নতুনকৈ মই এতিয়ালৈ একো কণ্টেণ্ট দিয়া নাই এই বেকাৰী শ্বপেৰে মই ষ্টাৰ্ট দিম বুলি ভাবিছোঁ অপেনিং কৰিম বুলি ভাবিছিলোঁ কিন্তু বেকাৰী শ্বপখন আমাৰ বনোৱা ৰেডি হোৱাৰ পিছত এইখনৰ চাউণ্ড ডিজাইন আৰু ফলি মিক্সিং এইবিলাক বলেন পাঠকে কৰিছে মানে আমাৰ এতিয়া অসমৰ খুব ভাল কাম কৰি থকা বলেন পাঠক এতিয়ালৈ বহুত চিনেমাৰ কাম কৰিছে ৰিচেণ্টলি এখন তিৱা ফিল্ম চিকাই চাল ডক্টৰ ববি শৰ্মা বৰুৱা তেখেতে ডিৰেকশ্যন কৰিছিলে এইখন নেশ্যনেল এৱাৰ্ড পাইছে এইবাৰ নেশ্যনেল এৱাৰ্ড পাইছে সি চাউণ্ড লোকেশ্যন চাউণ্ড কৰিছিলে চাউণ্ডৰ কাম কৰিছিলে তো বলেন পাঠকে আমাৰ শ্বৰ্টফিল্মৰ চাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কাম কৰিছে তাৰপিছত বেকগ্ৰাউণ্ড মিউজিক কৰিছে পৰাগ প্ৰিয়ম নাথ তেওঁ এতিয়া অসমৰ এজন খুব ভাল বেষ্ট মিউজিক ডাইৰেক্টৰ বেকগ্ৰাউণ্ড স্ক'ৰ কৰে তাৰপিছত বাকী এডিটিংটো মই কৰিছোঁ এডিটিং কালাৰ আৰু থাকিল আৰু এক্টৰ আৰু দুগৰাকী এক্টৰ আছে বেকাৰী শ্বপৰ এজন কেচিয়াৰ থাকে পাপলু বিশ্বকৰ্মা তেখেতৰ নাম এক্টৰ হয় তেওঁ আগতে এক্টিং কৰিছিলে মই পিছতে গম পাইছোঁ বোলে তেওঁ যে এক্টিং কৰিছিল তেওঁ আগতে নাটক চাটক বোলে কৰিছিলে আগতে তেওঁ মানে আমাৰ এই বিল্ডিঙৰ তলতে তেওঁ থাকে ভাড়াত থাকে তেওঁ মানে বহুত দিনৰ পৰা মোক কৈ থাকে মই যে এইবিলাক কাম কৰোঁ তেওঁ কৈ যে এই কিবা লামু কাকা চামু কাকা ৰুম থাকিলে মোক অৱশ্যে সেনেকৈ কৈ থাকে মই ৰ'ব চাওঁ কেতিয়াবা সুবিধা হ'লে দিম মই ভাবিছিলোঁ তেওঁ কি এক্টিং কৰিব ভবা নাই মানে তেওঁক দেখি মই গম পোৱা নাই যে তেওঁ এক্টিং কৰে তো তেওঁ মানে বেকাৰী শ্বপৰ সেই কেচিয়াৰজনৰ এক্টিংটোৰ কাৰণে মই ভাবিলোঁ মানে ৱাইফৰ লগত মই ডিছকাছ কৰিলোঁ যে এই যে বেকাৰী শ্বপৰ কেচিয়াৰজন যে আছে তেওঁক লওঁ নেকি ভাল লাগিব যেন লাগিছে ৱাইফেও তেওঁ ভাল লাগিব শ্বুট কৰিব তেওঁ তো মানে নেচাৰেল লাগিছে তেওঁ মানে এক্টিংটো মানে নেচাৰেল কৰিছে মানে মই বুজাই দিছোঁ যে অলপমান এনেকুৱা টাইপত লাগিব দেই একদম এই যে কিছুমান নীৰৱ টাইপ মানুহ থাকে
এনেকুৱা টাইপ লাগে বিন্দাছ একো কাৰো থাকি বটি নাই এনেকুৱা টাইপ মানে এক্টিংটো তেওঁ ভাল কৰিছে আৰু এজন মানে এটা অফিচ দেখাইছে অফিচত মানে এজন অফিচ ৱৰ্কাৰ এজন আছে সেইজনো তেওঁ মানে যিটো অফিচত কাম কৰিছো তাৰে তেওঁ এমপ্লয়ী হয় অৰূপ মিত্ৰা বুলি তো তেওঁ ভালেই নেচাৰেল এক্টিং কৰিছে মই তেনেকৈ বিচাৰিছিলোঁ তেনেকৈ পাই গ'লোঁ তাৰপিছত আৰু ৰিজু মোৰ যিগৰাকী ৱাইফ তেওঁ ভাল এক্টিং কৰেই ভাল এক্টিং কৰে তো তেওঁ ভাল যিবিলাক মানে যেনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন বিচাৰিছিলোঁ ভাল কাম কৰিছে তাৰপিছত এটা চিন আছিলে মানে সৰু সৰু চিন মানে 2টা দিনৰ চিন দেখাব আছিল মই মানে স্কুটি লৈ এনেকৈ ঘৰলৈ আহি থাকোঁ মানে ষ্টুডিঅ'ৰ পৰা স্কুটি লৈ ঘৰলৈ আহি থাকোঁ তাৰপিছত সেইটো মানে কি হ'ল আমাৰতো লাইট নাই লাইট তো সেইটো কাৰণে আমি প্ৰথম এদিন আমি কৰিছিলোঁ ন আমি হেংৰাবাৰী গ'লোঁ চচল গ'লোঁ তাতে আমি ৰাস্তাত মানে শ্বুট কৰিলোঁ তাৰে যিবিলাক লাইট আছে সেই গোটেই মানে অলপ পোহৰ যেন পাই তাতেই মই মানে এক্সপ্ৰেশ্যন দিওঁ আৰু মানে হেৰি হৈ যায় চাই মন্দিৰ আহে গোটেই অলপ লাইট দেখিছোঁ লাইট আহিছে আৰু মানে এক্সপ্ৰেশ্যন মানে যিটো মানে যিখিনি মোৰ কৰিব লগা থাকে একদম অলপ পোহৰ অহা যেন পোৱাৰ লগে তাতে মই পুৰা ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত ই কেমেৰা কৰি আছিলে আকৌ মানে মই স্কুটি চলাই আহিছো ন মোক ফল' কৰিবৰ কাৰণে কি লাগিব গাড়ী বা কিবা লাগিব তো যিগৰাকী পাপলু যিগৰাকী মানে বেকাৰী শ্বপৰ কেচিয়াৰ তেওঁক মাতি দিছো তেওঁ নিজৰ বাইক লৈ আহিছে বাইক লৈ আহি তেওঁ মানে তেওঁৰ বাইকৰ পিছফালে গৈছে সেই কেমেৰা কৰি আছে মই এনেকৈ শ্বট দি আছো তাতে আমি শ্বটখিনি চালো লাইট কি হ'ল লাইট চেকো অলপ হৈছে আৰু মানে গিম্বল লাগে একচুৱেলি আন্ধাৰ হৈছে মানে শ্বট মানে এক্সপ্ৰেশ্যন অলপ ভালকৈ ফুটি ওলোৱা নাই যদিও আমি ৰিয়েলিষ্টিক লাইটে বিচাৰিছিলোঁ তথাপিও মানে এক্সপ্ৰেশ্যনটো ওলাব লাগিব ন হয়নে নাই লাইটৰ কাৰণে গমে নাপায় মানে পুৰা শ্বেডো ব্লেক ডাৰ্ক হৈছে এক্সপ্ৰেশ্যন একেবাৰে ওলোৱা নাই আৰু চেক হৈছে তো সেইটো আমি কেনচেল কৰিলোঁ চ' তেতিয়া মানে বহুত ভাবিলোঁ যে এতিয়া কি কৰোঁ তাৰপিছত আমি কি কৰিলোঁ বিপুলক আকৌ তাক মাতিলোঁ আৰু উপায় নাই এতিয়া তাৰ গিম্বল আছে আমি ভাবিলোঁ ক'ত লাইটটো ল'লে মানে ভাল প্ৰপাৰ লাইট বহুত ভাবি পাই গ'লো এটা আমাক চৰকাৰে সুবিধা কৰি দিছে ফ্লাইঅভাৰ বনাই যায় মানে ফ্লাইঅভাৰটো বনাই গৈ আছে তো সেইটো আমাৰ কাৰণে সেইটো কিন্তু সুবিধা হ'ল গোটেই কিন্তু ফ্লাইঅভাৰ বনোৱাৰ কাৰণে ফোন কৰিছে কিন্তু আমাৰ কাৰণে এটা প্লাছ পইণ্ট হ'ল যে আমি পুৰা ধুনীয়া লাইট চকচকীয়া লাইট পাই গ'লো ফ্লাইঅভাৰ নতুন ফ্লাইঅভাৰ বনাইছে ন এখন জুৰুটোৰ যোন ফ্লাইঅভাৰ তাতে আমি গুচি গ'লোঁ ইয়াৰ বাইকত উঠিছে বিপুল বাইক চলাইছে বিপুল পিছপিনে এনেকৈ বেগ হৈ চবতকে এপিক সেই ব্ৰিজৰ মাজ মজিয়াত কাপোৰ চেঞ্জ হৈ আছে মানুহে চাই ভাবি আছে কি হৈ আছে কাপোৰ চেঞ্জ হৈ আছে ব্ৰিজৰ মাজতে মানে 2টা দিনৰ দেখা পাওঁ 2টা কষ্টিউম চেঞ্জ কৰিব লাগিব মই তো পুৰা শ্বট দিছোঁ এটা মূৰৰ পৰা সেইটো মূৰলৈ গৈছোঁ গৈ নেক্সট পটাবত তাতে কাপোৰ চাই থকা নাই চাই লাভ নাই আৰু আমাৰ হেৰি নাই ন আমাৰ কি ভেনিটি ভেন নাই নহয় তো তাতে কাপোৰ চাপোৰ মানুহে চাই লওঁ আৰু উপায় নাই আৰু তাৰপিছত তাতে কাপোৰ সলাই আকৌ সেইটো পৰা সেইটো পিনৰ পৰা আকৌ আহোঁতে শ্বট দি আছোঁ পুৰা সেইখিনি তাৰপিছত ভালেই ওলাল আৰু বস্তুখিনি তো ফাইনেল আউটপুটটো ওলালে আপোনালোকে দেখিবলৈ পাব তো এনেকৈ আমি বেকাৰী শ্বপখন শেষ কৰিলোঁ আৰু 0 বাজেট ফিল্ম মই মানে ভাবি আছিলোঁ ইউটিউবত ৰিলিজ দিম কিন্তু তাৰ আগতে মই ভাবিলোঁ দুজনমানক এনেই দেখুৱাই লওঁ মানে বস্তুটো কি হৈছে মানে এডভাইচ লওঁ যদি কিবা আৰু বেটাৰমেণ্ট কৰিব পৰা অপশ্যন আছে মই কৰি চাওঁ মানে তেতিয়া আমাৰ চাউণ্ড ডিজাইনৰ কাম মানে চাউণ্ডৰ কামখিনি ফাইনেল হোৱা নাছিল চলি আছিলে কাম তেতিয়া মই ভাবিলোঁ দুজনমানক দেখুৱাই লওঁ তেতিয়া মই হেৰিক দেখুৱালোঁ কল্পজ্যোতি দাসক এতিয়া বহুতেই চিনি পায় তেখেত মানে খুব ভাল এজন ডিৰেক্টৰ ইউথ তেখেত বহুতখন চিৰিয়েল ইতিমধ্যে পৰিচালনা কৰিছে কল্পজ্যোতি দাস মোৰ লগত খুব ভাল আমি একেলগে বহুত কাম কৰিছোঁ তো কল্পজ্যোতি দাসক মই প্ৰথমতে শ্বৰ্ট ফিল্মখন এবাৰ দেখুৱালোঁ তো সি মানে চাই পিনে ক'লে যে মোক দাস বুলি মাতি দেই দাস এখন ইউটিউবত নিদিব আপুনি 2টামান ফেষ্টিভেলত পঠিয়াওকচোন কিবা এটা হ'ব বাৰু মই ভাবিলোঁ ফেষ্টিভেলত পঠিয়াব পৰা হৈছে জানো মোৰ মানে প্ৰথমতে মানে হেৰি হোৱা নাছিলে যে এইটো ফেষ্টিভেলত পঠিয়াব পৰা প্ৰডাক্ট হৈছে জানো মানুহে হাঁহিবই নেকি নহয় না পঠিয়াই দিয়কচোন চাই নাপালে নাই পাব লাগিব বুলি যে কিবা কথা আছে নাই চাওঁ দিয়াচোন বাৰু তাৰপিছত মই মোৰ আৰু এজন ফ্ৰেণ্ড বলোৰাম দাসৰ বিষয়ে চাগে এতিয়া ইন্ট্ৰডাকশ্যন দিয়াৰ দৰকাৰ নাই বুলি মই ভাবোঁ কাৰণ তেওঁ এতিয়া অসমৰ এজন খুব
ভাল অভিনেতা অসমৰ বুলি নহয় তেওঁ এতিয়া মুম্বাইটো ভালকৈ এষ্টাব্লিছ হৈছে মুম্বাইটো তেওঁ বহুতে চিনি পায় তো বলৰাম দাসক মই শ্বৰ্ট ফিল্মত পঠিয়ালোঁ তো সিও মানে মোৰ চাইল্ডহুড ফ্ৰেণ্ড তো সিও মানে ৱাইফেও চাইছে দেই তাৰ ৱাইফ টিনা ভাটিয়া দুগৰাকী এক্টৰ হয় তো দুয়োগৰাকীয়ে চাই মোলৈ ফোন কৰিলে লগালগ যে এখন ভাল বনাইছোঁ দেখোন বোলো কি ক ভাল লাগিছে ধুনীয়া লাগিছে ইমোশ্যনটো ভাল লাগিছে আৰু একদম চিম্পল বস্তু এটা মানে মানুহে বহুত কিবা বেলেগ ধৰণৰ বস্তু বনাব যায় থাকে কিন্তু এইটো বস্তু ইমান চিম্পলকৈ বা ধুনীয়াকৈ বস্তুটো ইমোশ্যনটো ফুটি ওলাইছে তো ফেষ্টিভেলত পঠিয়া এইটো এনেই ৰিলিজ নকৰিবি এতিয়া সিহঁতেও এনেকৈ ফেষ্টিভেলত পঠিওৱাৰ কথা ক'লে তাৰপিছত মই ভাবিলোঁ তেতিয়া যেতিয়া সিহঁতে সেইটো কথা ক'লে তেতিয়া মই মানে ভাবিবলৈ বাধ্য হ'লোঁ তেনে ফেষ্টিভেলত পঠিওৱা ভাল হ'ব নেকি তাৰপিছত আৰু এগৰাকী জিনি মহলীয়া প্ৰথম অসমীয়া মহিলা কোৰিঅ'গ্ৰাফাৰ ডিৰেক্টৰ তেখেতকো মই দেখুৱাইছিলোঁ তেখেতেও মানে ক'লে যে বস্তুটো ভাল লাগিছে তুমি ফেষ্টিভেলত পঠিওৱা তেনেকৈ ক'লে তো সেই তেওঁলোকৰ মানে সাহসতে মই ভাবিলোঁ যে যি হয় হ'ব এনেই পঠিয়াই দিওঁ দেচোন দুটামান ফেষ্টিভেলত পঠিয়াই দিওঁ তো সেই বুলি আমি কি কৰিলোঁ গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম কম্পিটিশ্যন এই বছৰৰ তো তাতে মই পঠিয়াই দিলোঁ পঠিয়াই দিওঁতে কেইদিনমান পিছত মানে মেইল আহিলে তাতে চিলেক্ট কৰিলে তেওঁলোকে মানে অফিচিয়েল চিলেকশ্যন হৈছে এতিয়ালৈ মানে চেৰিমনিটো হোৱা নাই মই তথাপিও এটা হেপী হৈছোঁ কাৰণ আমি যিখিনি একো মানে নাভাবোগে তেনেকৈ ইউটিউবৰ কাৰণে বনাইছিলোঁ তো কিবা এটা কম্পিটিশ্যনত চিলেক্ট হৈছে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা বুলি ভাবি আৰু কষ্টখিনি আমাৰ হেৰি হোৱা বুলি মই যোনদিনা পাইছোঁ সেইদিনা ৰূপকৰ্ণ কৈছোঁ সঁচাই নেকি হোৱাটছএপত মেছেজ দি আছিলোঁ ৰূপকৰ্ণ মই ফাৰ্ষ্ট ভাল লাগি গৈছে মোৰ চাই একদম তাৰপিছত তেনেকৈ পঠিয়ালোঁ হেৰিতে আৰু দুটামানত মই এতিয়া পঠিয়াইছোঁ এতিয়ালৈ একো হেৰি অহা নাই মানে ৰিজাল্ট অহা নাই চাওঁ কি হয় নাপালেও মোৰ একো আফচোচ নাই আৰু যদি চিলেক্ট হৈও জাষ্ট অফিচিয়েল চিলেকশ্যনটো পালেও মোৰ কাৰণে যথেষ্ট মানে কিবা এৱাৰ্ড পাম বুলি মই আশা কৰা নাই মানে যিকেইজন মানুহক মই দেখুৱাইছোঁ তেওঁলোকে যে ভাল লগা বুলি কৈছে সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট সেইখিনি আমাৰ কষ্ট মানে সাৰ্থক হোৱা বুলি মই ভাবোঁ এতিয়া আমি ৰৈ আছোঁ ফেষ্টিভেলবিলাকৰ পৰা মানে যেতিয়া কিবা এনাউন্সমেণ্ট আহক বা যিয়ে হওক ফেষ্টিভেলবিলাক হৈ যোৱাৰ পিছত আমি ইউটিউবত আমাৰ যিটো ষ্টুডিঅ' গেমৰ ইউটিউব চেনেল তাতে আমি শ্বৰ্টখন ৰিলিজ কৰি দিম তেতিয়া আপোনালোকে চাই আমাক কমেণ্ট কৰিব যে কেনেকুৱা পালে আশা কৰোঁ আপোনালোকে ভাল পাব তাৰপিছত তো এতিয়া চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব গ্ৰে ৰুমত আৰু প্ৰজেক্ট আহি আছে গ্ৰে ৰুম ছাবস্ক্ৰাইব কৰি থ'ব চাহ খোৱা এইটো কাপ এটা এনে থোৱা চাহ আছে খোৱা চাহটো খাই দিয়া যে চাহটো খোৱাটো দেখাওঁ ইমানো দুখীয়া প্ৰডাকশ্যন নহয় চাহ আছে ভাই খৰচা হৈছে আৰু কিবা থাকিম কি ক'বলৈ আৰু মই বাকী কেইজনৰো মই মানে এনেকৈ কথা পাতিম বুলি ভাবিছোঁ বাকী যিগৰাকী এক্টৰ মানে কাম সিহঁতৰ ফিডবেক ইম্পৰ্টেণ্ট কথা পাতিব একেলগে তোমাৰ কিবা কৰিবলগীয়া আছে আৰু প্ৰজেক্ট আহি ৰেডি থাকক